নমস্কাৰ, মই খানাপাৰা ভেটেনেৰী কলেজৰ সন্মুখত আছোঁ। এইটো খানাপাৰা ভেটেনেৰী কলেজৰ কাষৰ ফুটপাথ। এই ফুটপাথটোত এই গাড়ীবিলাক ৰখাই থয়। দেখিছেনে কিমান গাড়ী ৰখি আছে? এইবিলাক ভাড়া গাড়ী, চব ভাড়া গাড়ী। এই ভাড়া গাড়ীবিলাকে কি কৰে গম পাইছেনে? এইবিলাক চব ভাড়া গাড়ী, বাছৰ ষ্টেণ্ড হয় বাছৰ। কাষৰ যিটো ফুটপাথ আছে, এই ফুটপাথটো খোজকঢ়াৰ পৰিৱেশ নাই। সেইকাৰণে খোজকঢ়াৰ পৰিৱেশ নাই। ইয়াৰ যিবিলাক ড্ৰাইভাৰ আছে বাছৰ ড্ৰাইভাৰ হওক, তাৰপিছত এই চাৰিচকীয়া বাহনবিলাকৰ ড্ৰাইভাৰ হওক, এই ড্ৰাইভাৰবিলাকে মুটি পেচাব কৰি গোটেই জেগাটো পৰিৱেশ নষ্ট কৰিছে। আপোনালোকে এবাৰ চাই লওক, মই আপোনালোকক দেখাওঁ। দেখিছেনে? এই ফুটপাথত চব পেচাব কৰি দুৰ্গন্ধময় সৃষ্টি কৰিছে। মানুহে ইফালে খোজকাঢ়িব নোৱাৰে। এইটো প্ৰশাসনে কি ব্যৱস্থা লয়, কেনেকুৱা ধৰণৰ ব্যৱস্থা ল'ব পাৰে, এইবিলাকক প্ৰশাসনবিলাকে চাব লাগে। এইবিলাক চব গাড়ী ইয়াতে। এইটো হ'ল ভেটেনেৰী কলেজৰ সন্মুখৰ কিনাৰত থকা ফুটপাথকেইটা। দুইফালে ফুটপাথ আছে, দুইফালৰ ফুটপাথতে একেটা কণ্ডিশ্যনে পেচাব কৰি গোটেই ফুটপাথবিলাক নষ্ট কৰি দিছে। আপোনালোকে চাওক, মই আপোনালোকক দেখাই আছোঁ। মই ৱক কৰিবলৈ আহিছিলোঁ, ৱক কৰিবলৈ আহোঁতে এইখিনি মই ভিডিঅ' ৰেকৰ্ডিং কৰি দোকানো আছে ইয়াত। এইবিলাক দোকান পোহাৰ চব আছে ইয়াতে, গাড়ী আছে, দোকান আছে। এইবিলাক দোকান দিয়া মানুহে দোকান দিছে চবে। চাই লওক আপোনালোকে। আৰু এটা মানুহে পেচাব কৰি আছেই। চব এইবিলাক পৰিৱেশ চব নষ্ট কৰিছে। আৰু এই পেচাব কৰি অলপ ভালকৈ চালে দেখিবই পেচাব কৰি আছে চবে। এইবিলাক চব দুৰ্গন্ধময় পৰিস্থিতিৰ সৃষ্টি কৰিছে। গোটেই পেচাব কৰি চেছ গোটেই। আৰু প্ৰশাসনৰ গাতো দুখ আছে, কাৰণ পেচাব কৰা জেগা নাই। বাছৰ ড্ৰাইভাৰ হওক, গাড়ী ড্ৰাইভাৰ হওক, ক'ত পেচাব কৰিব? পেচাব কৰা তেনেকুৱা ব্যৱস্থা কৰা নাই। এটা বস্তু খুলি ৰাখিব লাগে ইয়াতে। পেচাব কৰাৰ কাৰণে যিটো ব্যৱস্থা, টয়লেটৰ ব্যৱস্থা কৰিব লাগে টেম্পৰাৰী, সেইবিলাকৰ ব্যৱস্থা নাই। গতিকে ফুটপাথৰ দুইটা ছাইড, মই আপোনালোকক একটা ছাইড দেখাইছোঁ, দুইটা ছাইডে পেচাব কৰি নষ্ট কৰিছে। ধৰণৰ খোজকাঢ়ি যোৱাৰ পৰিৱেশ নাই। গতিকে প্ৰশাসনক মোৰ এটাই অনুৰোধ, যিমানবিলাক ফুটপাথ আছে এই ফুটপাথবিলাকত এটলিষ্ট পেচাব কৰাৰ ব্যৱস্থা এটা কৰিব লাগে। ড্ৰাইভাৰবিলাকে নহ'লে ক'ত পেচাব কৰিব? ইয়াত কোনো পেচাব কৰাৰ ব্যৱস্থা নাই, হয়নে নহয়? এইবিলাক আপোনালোকে গাড়ী ৰাখে ইয়াতে গাড়ী ৰাখে ন? গাড়ী পেচাব কৰাৰ ব্যৱস্থা আছে নাই? পেচাব কৰাৰ ব্যৱস্থা নাই ছাৰ। আৰু ইয়াতে অলপ টয়লেট বাথৰুম যাবৰ কাৰণে লেডিজ এটা আহিলে লেডিজৰ কাৰণে সুবিধা নাই। তাৰমানে আপোনালোকৰ সমস্যাটো হৈছে ফুটপাথত যিমান গাড়ী আছে বা গাড়ী ৰাখে ইয়াতে, হয়, মহিলা আহিলেও ইয়াতে ৰাস্তাত পেচাব কৰা লাগিলে পেচাব কৰা জেগা নাই। তো আপোনাৰ মতে চৰকাৰে ব্যৱস্থা কৰিব লাগে নালাগে? লাগে। আপোনাৰ কি ক'বলগীয়া আছে কওকচোন? এই সমস্যাটো সমাধান কৰি দিব লাগে। সৰু সৰু বাচ্চা বা বাচ্চাবোৰৰ পেচাব হাগা লাগিলে বাচ্চাবোৰক ক'ত হাগা পোচ পেচাব কৰিব? বিশেষ কৰি মহিলাসকল, বিশেষকৈ মহিলা। আপোনালোকে ড্ৰাইভাৰসকলৰ প্ৰব্লেম হয় নাই পেচাব কৰিব? হয়, আমাৰো হয়। বিশেষকৈ গতিকে উপায়বিহীন হৈ ফুটপাথৰ কিনাৰতে পেচাব কৰে। হয়, তো আপোনাৰ মতে ব্যৱস্থা কৰিব লাগে চৰকাৰে? হয়, এনেকৈ এটা ফুটপাথত এনেকৈ পোচ পেচাব কৰিলে ৰাজ্যৰ কাৰণে বেয়া নহয়, ভাল নহয়। তাৰমানে আপোনাৰ মতে চৰকাৰে ব্যৱস্থা কৰিব লাগে। আপোনাৰ কি মতামত, আপুনি কওকচোন? আপোনাৰ পাব্লিক টয়লেট হ'লে ভাল হ'লে ৰাস্তা গোটেই অলপ বেয়া হৈ গৈছে। আপোনালোকে কিমান দেৰি গাড়ী ৰাখে ইয়াত? আমি ছাৰ ধৰ ভাত খোৱা টাইমলৈকে ছাৰ 10-20 মিনিটত সেইখিনি সময়তে পেচাব লাগিব পাৰে, তেতিয়াহ'লে আপোনালোকৰ উপায় নাই। ছাৰ। তো চৰকাৰে কি কৰিব লাগে? এইটো চৰকাৰে কিবা এটা ব্যৱস্থা কৰিব লাগে, মানে টেম্পৰাৰী এটা পেচাব কৰাৰ ব্যৱস্থা কৰিব লাগে, নহ'লে ফুটপাথবোৰ নষ্ট হৈ গৈছে, খোজকঢ়াৰ ব্যৱস্থা নাই, হয়নে? ভাল নালাগে ছাৰ। মানে চৰকাৰে কৰিব লাগে নালাগে? লাগে। আপুনি এটা অনুৰোধ জনাওকচোন চৰকাৰক। চৰকাৰক কি অনুৰোধ জনাব আপুনি? যে ছাৰ, যে কিবা এটা আপোনালোকে কিবা এটা সহায় যেন পাব্লিক টয়লেট এটা যেন বনাই দিয়ক। অলপ ভালো নালাগে ছাৰ, ৰাস্তাৰ ওচৰত সেইটোৱে আৰু সহায় বিচাৰিছোঁ। আৰু আপোনালোকে বাছৰ ষ্টাফ সেইখিনিয়ে আৰু। তাৰমানে সমস্যাটো হ'ল ফুটপাথেদি খোজকাঢ়ি গৈ থকা মানুহৰ বা গাড়ী যিবিলাকে ৰাখে, ড্ৰাইভাৰবিলাক, যাৰে গাড়ী নহওক, ভাড়া গাড়ী হওক, যি গাড়ী হওক, তেওঁলোকেতো ৰাখে অলপ পেচাব কৰিব জেগা নাই। গতিকে উপায়বিহীন হৈ ফুটপাথতে পেচাব কৰে, তাতে দুৰ্গন্ধময় সৃষ্টি হয়। গতিকে চৰকাৰে এতিয়া ব্যৱস্থা কৰিব লাগে, নহয় জানো? ধন্যবাদ। এইটো চাওক, আমি দুজনমান ড্ৰাইভাৰৰ মই ইণ্টাৰভিউ ল'লোঁ। দুজনমান ড্ৰাইভাৰক মই সুধিলোঁ, তেওঁলোকৰ মতামত সুধিলোঁ। তেওঁলোকৰ মতামতটো স্পষ্ট যে তেওঁলোকে গাড়ী ৰখাটো হয়, গতিকে গাড়ী ৰখাই জিৰণি লাভ কৰে।
আৰু জিৰণি কৰাৰ সময়ত তেওঁলোকৰ পেচাব লাগিলে পেচাব কৰিবলৈ জেগা নাই। ঠিক তেনেদৰে মহিলাও অহা যোৱা কৰে এইফালেদি, মহিলাসকলে হঠাতে পেচাব লাগিলে পেচাব কৰাৰ জেগা নাই। গতিকে উপায়বিহীন হৈ ইয়াতে ফুটপাথতে পেচাব কৰে আৰু তাৰ ফলস্বৰূপে গোটেই ফুটপাথেদি মানুহৰ খোজ কঢ়াৰ কোনো পৰিৱেশ নাই। গতিকে মই এইটো প্ৰশাসনৰ দৃষ্টিগোচৰ কৰিলোঁ। দুইটা ফুটপাথ, জেগাটো হ'ল ভেটেনেৰী কলেজৰ কিনাৰৰ ফুটপাথ, সন্মুখত ক্লিনিক্স এখনো আছে, তাৰ ফুটপাথৰ কিনাৰতো মানুহে পেচাব কৰি গোটেই দুৰ্গন্ধময় সৃষ্টি কৰিছে। গতিকে এইখিনি কৈ মই আজি সামৰণি মাৰিছোঁ। নমস্কাৰ।